হে এভৰিৱান, আজিৰ ভিডিঅ'ৰ কেইটামান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ হৈছে ফিছ নাইফ মানে বঠি দা, তাৰপিছত স্পাইডাৰ মানে মকৰা, মৰকট বা উৰ্ণনাভ, তাৰপিছত আছে হট মানে গৰম, তপত বা উষ্ণ, তাৰপিছত ফিভাৰ মানে জ্বৰ, তাৰপিছত টেডপল মানে লালুকি বা লালুক, তাৰপিছত আছে বেম্বু মানে বাঁহ বা বেনু বুলি কয়, ফিন মানে মাছৰ ফিছা বা মাছৰ পাখি, তাৰপিছত আছে অক্সিজেন মানে অক্সিজেন বা অম্লজান, তাৰপিছত আছে আইৰণ মানে লোহা বা ইস্ত্ৰি, তাৰপিছত আছে স্বেট মানে ঘাম, তাৰপিছত ফৰহেড মানে কপাল, তাৰপিছত পিংক মানে গুলপীয়া, তাৰপিছত মৌমাখি বা মধুকৰ, তাৰপিছত আছে মানি মানে পইচা, টকা বা ধন, তাৰপিছত আছে পিকক মানে ময়ূৰ বা মৰা চৰাই, তাৰপিছত টাইগাৰ মানে বাঘ বা বনৰজা, তাৰপিছত টো মানে ভৰিৰ আঙুলি, তাৰপিছত স্পেড মানে কোৰ, তাৰপিছত আছে ফ্লেগ মানে পতাকা, নিচান বা ধ্বজা বুলিও কয়, শেষত আছে কলেজ মানে মহাবিদ্যালয় বা শিক্ষানুষ্ঠান। তো আজি এইখিনিয়ে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।